গাইজ আৰু এই ভিডিঅ'টো হৈছে দৌলৰ চতুৰ্থ দিনৰ ভিডিঅ' আৰু আমি আহি পাই গলো আৰু ঘৰৰ ওচৰতে যিহেতু আমি এডভান্সে যাওঁ ৰাইজ চাওক এয়া মানুহ হোৱাই নাই লাহে লাহে এতিয়া মানুহ হ'বহে আৰু আজি আছিলে নৱকল্লোল বৰঠাকুৰ আৰু আমাৰ সকলোৰে পৰিচিত বৰা ধানৰে থুক মানে দীপান্বিতা ডেকা আৰু এয়া চাওক মানুহ ভিৰ হ'ব ধৰিছে এতিয়া চেয়াৰ খালি নাই আৰু মানুহে এয়া চাওক কিমান মানুহ ভিৰ হৈছে একদম গেটৰ মূৰলৈকে মানুহে মানুহ পুৰা আৰু এতিয়া মঞ্চত আমাৰ দীপান্বিতা ডেকা বাই গান গাই আছে লাষ্টত ইফালে আমি বহিব পালো কোনোমতে আৰু ইফালে এতিয়া মানুহ লাহে লাহে কমি আহিব ধৰিছে যিহেতু বহুত ৰাতিও হৈছে মানুহ কমি আহিব ধৰিছে আৰু আমি চেয়াৰতে বহি মানে ৰ'ব পৰা নাই আৰু এয়া হৈছে হিমা দাস চেয়াৰত বহি আমি ৰ'ব পৰা নাই আৰু আমাৰ নাচি আছো আমি আৰু লাষ্টত আমি ৰ'ব নোৱাৰি উঠি নাচিয়ে দিলো যিহেতু আজিৰ পৰা শেষ আৰু এবছৰ ৰখিব লাগিব ৰাইজ সেইকাৰণে পুৰা লাষ্টত নাচিয়ে দিলো এয়া চাওক আৰু আজিলৈ এইখিনিতে আহিছো দে ৰাইজ বাই বাই